আমি এতিয়া আহি আছোঁ ঢকুৱাখানাৰ ভাতৰ বিহুলৈ। আজি ভাতৰ বিহু লাষ্টৰ দিন হয়। আজি বহুত মানুহৰ সমাগম হৈছে ইয়ালৈ। আপোনালোকে চাব, যদি কোনোবাই দেখা নাই ভাতৰ বিহু তেতিয়াহ'লে মোৰ ভিডিঅ'টোৰ দ্বাৰাই সকলোৱে চাবলৈ পাব। চাব ঢকুৱাখানা ভাতৰ বিহুত এতিয়া আমি শোভাযাত্ৰা চাবৰ কাৰণে এতিয়া আজি আহিছোঁ আৰু আমাৰ বিহু প্ৰগ্ৰেমো আছে বাৰু লগতে। তথাপিতো আপোনালোকক দেখাম আজি শোভাযাত্ৰা কেনেকৈ হয় এয়া চাব। এয়া শোভাযাত্ৰাৰ কাৰণে সকলো ৰেডি হৈছে। এয়া দেখিছে, এয়া শিৱ ভক্ত শিৱ পাৰ্বতী। এইখন এতিয়া খালী হৈ আছে, ইয়াত নিশ্চয় উঠিব কোনোবা। এয়া প্ৰায় ৰেডি হৈছে। এয়া আই মাতৃসকল ওলাইছে, নেগেৰা নামৰ কাৰণে আই মাতৃসকল ওলাইছে। এয়া পিঠা বনোৱা সামগ্ৰী, পিঠা বনাইছে নি বাইদেউ? এয়া পিঠা বনাই আছে। কি কৰিব পিঠা বনাই? মানে এইটো শোভাযাত্ৰাৰ কাৰণে আপোনালোকে ৰেডি হৈছে নহয় জানো? হয়, এয়া দেখিছে। আৰু লগতে এয়া হৈছে তাঁতশালৰ আৰু অসমীয়া থলুৱা এয়া মুগাৰ কিবা কিবি দেখাইছে। ইয়াত ধুনীয়াকৈ দেখাইছে। এয়া সকলোখিনি শোভাযাত্ৰাৰ কাৰণে ৰেডি হৈছে এতিয়া। তাঁত বোৱা দেখাইছে। এয়া কি হৈছে? তুমি কি কৰিছা ভণ্টি? বিহুত যে গৰু বিহুৰ দিনা জাক দিয়ে, তুমি সেয়া দেখাই আছা হয় নাই বাৰু? এয়া হৈছে গৰু। এয়া গৰুৱে বান্ধি থোৱা হৈছে। এয়া জাক দিছে। এয়া হৈছে আমাৰ গৰু বিহুৰ দিনাখনি পৰম্পৰা হয়, এইটো গৰু জাক দিয়া হয়। এয়া সেইটো ইমান ধুনীয়া পৰম্পৰা দেখাইছে। এয়া আৰু এয়া হৈছে মুছলমান সম্প্ৰদায়ৰ। এয়া কি হৈছে দাদা? পাট মুগাৰ, এয়া বৰ মুগাৰ কাৰণে কি কৰিছে? বৰ মুগা সূতা কাটিছে বৰ মুগাৰ কাৰণে। এয়া হৈছে পলু। এয়া দেখিছে, এয়া পলু দেখাইছে ইয়াত। এয়া বাইদেউ মুগা পলু নেকি? এয়া হয়, এয়া মুগা পলু। এয়া দেখিছে কিমান ডাঙৰ ডাঙৰ পলু। সকলোখিনি সম্প্ৰদায় ইয়াত দেখুওৱা হৈছে। এয়া এতিয়া আগত হৈছে এয়া আমাৰ বিয়া নামৰ, মানে হয়তো বিয়াৰ হ'ব পাৰে। NSP চেণ্টাৰ। এইটো কি দেখাইছে বাইদেউ? এইটো কাতি বিহু সম্প্ৰদায় দেখাইছে নহয় জানো? এয়া হৈছে কাতি বিহুৰ পৰম্পৰা দেখুওৱা হৈছে। আৰু এইটো কি দেখাইছে বুজি পোৱা নাই বাৰু, সেইটো নাজানে। এনেকৈ আজি শোভাযাত্ৰা আৰম্ভ হ'ব। আৰু আপোনালোকে এয়া দেখিছে কিমান মানুহৰ আগমন ঘটিছে ইয়াত কিমানখিনি এটা আগমন হৈছে ইয়াত। আৰু এনেকৈ আজি শোভাযাত্ৰা আৰম্ভ হ'ব। আমি আপোনালোকক আৰু আগলৈ দেখাবলৈ চেষ্টা কৰিম, চাই থাকক। এয়া এতিয়া বহুত ভাগৰ লগাত এগিলাচ খাই লৈছোঁ আমি, কি বুলি কয়, কুঁহিয়াৰ ৰস। তোমালোকে এতিয়া ভণ্টি কি কৰিছা? তোমালোকে এতিয়া ইয়াত পিঠা বনাবা? কি পিঠা বনাবা? বৰ পিঠা বনাবা? তোমালোকে এইটো কোনটো পৰম্পৰা দেখাইছা এতিয়া? অসমীয়া কোনটো পৰম্পৰা? বহাগ বিহু। গুড, ঠিক আছে, লাগি থাকে। এয়া জয়মতীক শাস্তি দিয়া পৰম্পৰা দেখাই আছে। মোৰ এয়া জয়মতী।
বাইদেউ এইটো কিহৰ পৰম্পৰা দেখাইছে মুগাৰ মানে ইয়াত সূতা কাটিছে হয় হয় এইটো মুগা সূতা কটাৰ পৰম্পৰা দেখাই আছে পৰম্পৰা দেখাইছে মূলা গাভৰু এয়া মূলা গাভৰু পৰম্পৰা দেখাইছে এখেতসকলে ইমান ধুনীয়াকৈ এটা হয় 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 এতিয়া মানে ৰেডি হোৱা নাই আচলতে ৰেডি হ'বহে আপোনালোক নহয় জানো হয় ধন্যবাদ ঠিক আছে পুৰা সহায় কৰি আছে মোক ভিডিঅ' বনোৱাত বহুত সহায় কৰি আছে আৰু এয়া দেখিছেনে কিমান মানুহ বৰকল মানুহ কেৱল মানুহ আপোনালোকক মই জুম কৰি দেখাইছোঁ এবাৰ চাই দিয়ক কিমান মানুহ হৈছে ইয়াত বাপৰে বাপ আজি ঢকুৱাখানা ফাট বিহুৰ আজি অন্তিমটো দিন আৰু আজিৰ দিনটোতে বহুতখিনি মানুহ হয় আজি আমাৰ সন্মানীয় আমাৰ মুখ্যমন্ত্ৰী মহোদয় আহিছে ইয়ালৈ সেইকাৰণে আজি মানুহৰ বহুত ভিৰ হৈছে ইয়াত এয়া চাওক মূৰত আহিছে আমি বহুত দেৰি অপেক্ষা মূৰত এতিয়া ফাট বিহুৰ ভিতৰলৈ মাছৰ ভিতৰৰ মাজলৈ আমি সোমাই আহিছোঁ এতিয়া আহি আমি এতিয়া এয়া ফাট বিহুৰ মঞ্চত উপস্থিত হৈছোঁহি এতিয়া গছৰ তলে তলে বিহু হ'ব ইফালে ইয়াত জাৰ্জে চাই আছে আমি বিহু মাৰি থকা আৰু মানে নম্বৰ কি দিছে নাজানো আৰু একোৱে নাপালোঁ আমি এনেই নাচি থাকিলোঁ হ'লেও জাৰ্জে চালে সি নম্বৰ দিলে ভিডিঅ' কৰিলে ভালেই লাগিলে সেইবিলাকতে আহিছোঁ ঘৰলৈ হৈ হৈছোঁ দেখিছে আমাৰ নাচনীকেইজনী মোৰ লগত আছে নাচনী বাইদেউ কেনেকুৱা লাগিলে আজি অনুভৱ ভাল লাগিলে আৰু বহুত কষ্টও হ'ল দে মাত চাত ফাটি গ'ল মাতহে লগা নাই নিজৰ মাত লগাই নাই এইটো নাচনীৰ মাত ভৰি বিষাইছে দে ফাটৰ বিহুত হেৰাই গৈছে নাচনীৰ মাত ৰাস্তাইদি আজি আমাৰ CM আৰু আহিছিলে গীতাৱলী ৰাজকুমাৰী বাইদেউ আমাৰ ফাটৰ বিহুৰ চলন্ত ট্ৰফিৰ যিসকল দাতা আছে যিসকল আহি
আমাৰ প্ৰেক্ষাগৃহত আসন গ্ৰহণ কৰি আছে ঘৰা ঘূৰি যাবৰে হ'ল। এবছৰৰ কাৰণে ভাদ বিহু সমাপ্ত হৈছে এতিয়া সামৰণি।